আমি আজি যিটো খবৰ পাইছোঁ সেইটো এতিয়াও ডিব্ৰুগড় মেডিকেল কলেজত আছে আৰু পিছফালে 15 বছৰ যিটো ল'ৰা দুটা স্কুটি বহি গৈছিলে তাক সেইখিনি সময়ত সি স্পটত জীয়াই আছিলে তাক ডিব্ৰুগড় মেডিকেল কলেজলৈ পঠিয়াই দিওঁতে ৰাস্তাতে মৰিলে। আপুনি চিন্তা কৰক 15 বছৰ বয়সত লাইচেন্স নোহোৱাকৈ আণ্ডাৰ এজ ড্ৰাইভিং। আপোনালোকৰতো এতিয়া হায়াৰ ছেকেণ্ডেৰী যিখিনি ল'ৰা ছোৱালী আছে আপোনালোকৰ 18 বছৰ হোৱা নাই। এটা কথা আপোনালোকে জানি থাকক, যেতিয়ালৈকে 18 বছৰ নহয় লাইচেন্স আপোনালোকে পাব নোৱাৰে, কিন্তু 16 বছৰ বয়সতো লাইচেন্স পাব পাৰে। 16ৰ পৰা 18লৈকে কি লাইচেন্স পাব? মটৰ চাইকেল উইদাউট গিয়াৰ। এটা বস্তু আপোনালোকে জানি থাকক যে স্কুটিখন কিন্তু স্কুটি বা মটৰ চাইকেল উইদাউট গিয়াৰ নহয়, এইখন হৈছে মটৰ চাইকেল উইথ অট'মেটিক গিয়াৰ। স্কুটিখন গিয়াৰ থকা গাড়ী, কিন্তু তাৰ গিয়াৰটো এইটো অট'মেটিক গিয়াৰটো, অৰ্থাৎ তাৰ এক্সিলেটৰডালৰ লগতে গিয়াৰটো থাকে। কোনবিলাক অট'মেটিক গাড়ী আমি মপেড বুলি যে কওঁ, দৰকাৰ হ'লে তেল নহ'লে পেডেল মাৰি চলাই যাব পাৰি, সেই তেনেকুৱা কাৰণে লাইচেন্স ল'ব পাৰে 16 বছৰ বয়সৰ পৰা 18 বছৰৰ ভিতৰত, যদি পেৰেণ্টছে তাত তেওঁলোকক এলাউ কৰে, লিখি দিয়ে যে এওঁ লাইচেন্সখন পোৱাত মোৰ আপত্তি নাই। সেইকাৰণে 18 বছৰ তলত যদি আপোনালোক কোনোবা আছে, আপোনালোকক যদি কেতিয়াবা কোনোবা ল এনফৰ্চিং এজেঞ্চি পুলিচ এটা এফআইআৰ যদি আপোনালোকক পায়, আপোনালোকৰ ওপৰত যদি কেছ কৰে, তেতিয়া কেছটো হ'ব আপোনালোকৰ দেউতাৰ ওপৰত বা গাড়ীৰ মালিক যিজনে আপোনালোকক চলাবলৈ দিছে, তাৰ ফাইন আছে 25,000 টকা, 3 বছৰ জেল। আৰু যিজনে চলাব, ধৰি লৈছোঁ যে বিমল তেৰাঙাই তেওঁ বয়স 16 বছৰ, তেওঁক পালোঁ আমি, তেতিয়া আমি কম্পিউটাৰত ভৰাই দিম যে বিমল তেৰা চন অফ ডেনিয়েল তেৰা ঘৰ আমুকত, তেখেতৰ আধাৰ কাৰ্ডখনৰ লগত আমি লিংক কৰি দিম, আৰু 25 বছৰ বয়স যেতিয়ালৈকে নাপায় তেতিয়ালৈকে তেওঁ লাইচেন্স ল'ব নোৱাৰে। গতিকে যিসকলৰ বয়স 16 বছৰতকৈ কম হয়, 18তকৈ কম হৈ আছে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট, আপোনালোকে কিন্তু মটৰচাইকেল নচলাব। আমি পালে কিন্তু আপোনালোকক কেছ কৰিম, আৰু এইটো বহুত কাঢ়া হয়। আৰু যিবিলাকৰ বয়স 18 বছৰ ওপৰ হৈছে, ডিগ্ৰী ষ্টুডেণ্ট, আপোনালোকৰ যদি লাইচেন্স নাই, আপোনালোকে লাইচেন্স এপ্লাই কৰক। লাইচেন্সখন যদি চলাব জানে, আজিকালি পাবৰ কাৰণে খুব সহজ। বকলিয়াত যাওক, যিকোনো এটা CSC চেণ্টাৰত যাওক, বা আপোনালোকৰ ঘৰত নিজৰ লেপটপ আছে, ইণ্টাৰনেট কানেকশ্যন কৰক, লাৰ্ণাৰ লাইচেন্সখন আপোনালোকে নিজে লৈ লওক, লৈ 1 মাহৰ পিছত এপ্লাই কৰক, ড্ৰাইভিং টেষ্ট দিয়ক ডিপুলৈ গৈ, আৰু আপোনালোকে যদি ড্ৰাইভিং টেষ্ট পাছ কৰে, আপোনালোকে লাইচেন্সখন পাবৰ কাৰণে উপযোগী। আপোনালোকে আৰু কোনো মৃত্যুৰ ওচৰত যাবলৈ কোনো প্ৰয়োজন নাই। এতিয়া চাওক, এতিয়া ড্ৰিংক এণ্ড ড্ৰাইভ বুলি যে আমি কওঁ, সেই ড্ৰিংক শব্দটো পিছফালে যদি আমি এবাৰ খালী ঠাইত পূৰণ কৰিব লাগিব, আপুনি একেলগে ড্ৰিংক আৰু ড্ৰাইভ দুটা ফিল আপ দি প্লেঞ্চ কৰিব নোৱাৰে। আইডাৰ ড্ৰিংক হ'ব অৰ ড্ৰাইভ হ'ব, সেইটো যদি কমপ্লিট কৰিবলৈ দিওঁ। সেইকাৰণে ড্ৰিংক এণ্ড ড্ৰাইভটো আমি সদায় ছাজেষ্ট কৰোঁ যে সমগ্ৰ কাৰ্বি আংলঙৰ যিমানবিলাক শিক্ষানুষ্ঠান আছে, সেই সকলো শিক্ষানুষ্ঠানত পথ সুৰক্ষাৰ যিটো সজাগতা, ৰোড ছেফটি এৱাৰনেছৰ ওপৰত এটা আমাৰ কেম্পেইন চলি আছে। আমি তেখেতসকলৰ সহযোগিতাত এই মিটিংবিলাক যাতে যাওঁ, আমাৰ ষ্টুডেণ্ট যিটো কমিউনিটি আছে, ষ্টুডেণ্ট কমিউনিটি যাতে ৰোড ছেফটিৰ বিষয়ে অলপ এৱেৰ হয়, তাৰ কাৰণে আমি মিটিং পাতিছোঁ। তাৰে অংশ হিচাপে আজি ৰুকাছেন কলেজত আমাৰ কলেজ কৰ্তৃপক্ষৰ সহযোগিতাত আমি ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এখন মিটিং কৰিলোঁ। তেখেতসকলক আমি ৰাস্তাৰ নীতি নিয়মৰ বিষয়েও ক'লোঁ, দুৰ্ঘটনা কেনেকৈ এৰি চলিব পাৰি, দুৰ্ঘটনা প্ৰৱণ অঞ্চলসমূহ কোনবিলাক, কি কৰা উচিত, আমি কি কৰিব নালাগে, এইবিলাক কথা আমি তেখেতসকলৰ লগত আলোচনা কৰিলোঁ। আৰু আমাৰ এই ক্ষেত্ৰত কলেজ কৰ্তৃপক্ষই যথেষ্ট সহযোগিতা আগবঢ়াইছে। আমি আশা কৰিছোঁ যে এই ষ্টুডেণ্ট কমিউনিটি যদি আমি এৱেৰ কৰি ল'ব পাৰোঁ, তেন্তে অভিয়াছলি আমি ডেফিনেটলি আমি ৰোড ছেফটিৰ ক্ষেত্ৰত যথেষ্টখিনি সফল হ'ম বুলি আমি ভাবিছোঁ, আৰু দুৰ্ঘটনাবিলাক আমি যাতে ৰোধ কৰিব পাৰিম বুলি আমাৰ এটা ধাৰণা আছে। ৰোড ছেফটি এৱাৰনেছ কিমান দিন চলিব? মানে ৰোড ছেফটিটো আমি আমাৰ যিমান কলেজ আছে আৰু যিবিলাক হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, যিবিলাকে 1 বা 2 বছৰৰ পিছত যিবিলাকে কিছুদিনৰ ভিতৰতে লাইচেন্স বা ড্ৰাইভাৰ হ'বলৈ গৈ আছে, তেখেতসকলক আমি বিশেষকৈ তেওঁলোকৰ টাৰ্গেট গ্ৰুপ আমাৰ এইটো মেইনলি স্কুল কলেজ, স্কুল আৰু কলেজখিনি প্ৰথম, তাৰপিছতে আমি হায়াৰ ছেকেণ্ডেৰী বা আমি স্কুল কলেজ বুলি আমি কোনো ডিফাৰ কৰা নাই, কিন্তু আমাৰ টাৰ্গেট হৈছে 16 বছৰৰ পৰা 18 বছৰ আৰু 18 বছৰৰ পৰা কলেজৰ যিখিনি ষ্টুডেণ্ট, সেইখিনি আমাৰ হৈছে টাৰ্গেট। আপোনালোকৰ কলেজৰ আগত কালি মই 10-15 মিনিটৰ কাৰণে বহিছিলোঁ, আপোনালোকে কোনো নিবিধে ব্যক্তি যিসকলে বাইক লৈ আহে, সেই চব সেইটো মই আপোনালোকক কৈছিলোঁ ষ্টপ চাইনেজেছ, আপোনালোকে চাব। সেই এনেকুৱা ষ্টপ চাইনেজেছ দেখিব, তেতিয়া কি কৈছে যে ৰিমেম্বাৰ ডেট ন' মেটাৰ হাউ ক্লিয়াৰ ইয়ৰ ভিউ,
on the road is if there is a stop sign, you need to bring your car to a complete stop. আমাৰ ইয়াতে আগতে জেব্ৰা ক্ৰছিং নাছিলে, এতিয়া জেব্ৰা ক্ৰছিং বনাব। 4-lane হাইৱে হৈছে, যিফালে জেব্ৰা ক্ৰছিং মানে যিফালে পেডেষ্ট্ৰিয়ান পাৰ হ'ব। পেডেষ্ট্ৰিয়ান পাৰ হোৱাৰ আগতে এডাল ষ্টপ লাইন থাকে। গাড়ীখন সদায় পেডেষ্ট্ৰিয়ান ক্ৰছিং যেতিয়া থাকে ষ্টপ লাইনত গাড়ী ৰাখিব। আৰু এইটো দেখিছে, এইটো এটা ৰাস্তা। এইটো ৰাস্তাত এফালৰ পৰা গাড়ী আহিব, এফালৰ পৰা গাড়ী আহিব। এই মাজৰ চিন্তাল যদি এইটো এনেকৈ কটা থাকে